গাইজ মই আহিছোঁ গাঁৱত তো বলক গাঁৱৰ পৰা ব্লগটো আৰম্ভ কৰোঁ। ৱেলকাম বেক টু মাই ইউটিউব চেনেল। চ' এতিয়া আমি এটা জেগাত মাছ মাৰিব যাওঁ, চাওক। তো ফাইনেলি আমি বৰশী পাত পালোঁ। বৰশী পাত লৈ কেনে আমি এইফালে কাষত মাছ মাৰিব আহিছোঁ। তো চাওক কি মাছ পাওঁ নে নাপাওঁ বা, চাই থাকক। তো এতিয়া 1 ঘণ্টামান হৈ গ'ল, এটাও মাছ পোৱা নাই। ইয়াতে ৱাল নালাগে, বাঁহে বাছ আৰু চাইডে চাওক, বাঁহে দিয়ে ৱাল হৈ আছে পুৰা। তো ইয়াতে ৱালৰ কোনো দৰকাৰে নাই, চব বাঁহ একদম। তো এইটো পুলটো চাওক না গাইজ, আম্পাৰত ধৰে। ধানৰ খেতি নতুনকৈ হৈছে, তো পুৰা গ্ৰীণ হৈ থাকে গোটেই জাগা চাওক। চ' মই ভাবিলোঁ সেইফালে যাই কেনে দেখাম, সেইফালে গ'লে কি ধুনীয়াকৈ দেখাব পাৰিম, কিন্তু এইবোৰ দেখাবলৈ ইয়াতে পানী। চাওঁ যাব পাৰোঁ নেকি সেইফালে। তো ইয়াৰ পৰা মই দেখাইছোঁ, এইবোৰ চাওক। চ' ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। আপোনালোকক চাগে মই অলপ হ'লেও গাঁৱৰ ফিলিংটো দিব পাৰিছোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, আৰু লগতে আমাৰ চেনেলটো যদি নতুন হয় ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।